বৰপাত্ৰ এটা নতুন গান আহিছে, ৰামচন্দ্ৰ আহিছে, ৰভা তলত বহিছে, তাকে দেখি আমাৰ কইনাই উলাহতে নাচিছে। তো অমিতাভ বচ্চনে আমাক গানটো এনেকে শিকালে, देखेगा कि आजकल के दुकान में बसते हैं कि आशिक के गान रामचंद्र आइसे, वही गान सिखा देते हैं। आए अरे रामचंद्र आइसे, आए हाय हाय रामचंद्र आइसे आए, रभा तलत बहिसे, आए हाय हाय हाय, तक देखी आए, तक देखी आए, तक देखी तक 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 देखी तक देखी तक देखी आमार कइनाय उल्लाहते नाचिছে, आय हाय 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 তেখেতৰ ওচৰটো বৰ বৰ তাকে 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 এইবিলাক কৈ থাকিলে মই তেখেতৰ ওচৰটো নগলোগে। আমি দুইটা তাৰপিছত গৈ পালোগে শ্বাহৰুখ খানৰ ওচৰলৈ। শ্বাহৰুখ খানকো ক'লো বোলো গান এটা শিকাই দিয়ক বোলো, ৰামচন্দ্ৰ আহিছে এনেকে। শ্বাহৰুখ খানে আমাক শিকালে গানটো। अरे अरे रामचंद्र आइसे, अरे रबार तलत बहिसे, अरे ताके देखी आए आमार कइनाय आई। ओली इमान भाइब्रेशन ततके आमार कलिसा कलिजनी की बेया নহয়নে? সেইটো কাৰণে সেই তেখেতলোকৰ পৰা গান শিকা নহ'ল। কিন্তু ঘপককে লগ পাই গ'লো ডনাল্ড ডাকক। ডনাল্ড ডাকক চবে চিনি পায়নে? পায়নে নাই? তো ডোনাল্ড ডাকে যদি ৰামচন্দ্ৰটো গায় কেনেকুৱা হ'ব? বোলো নাই তেনেকে নহ'ব। তাৰপিছত মই বোলো নাই, আমি সেই থলুৱা ওজাপালিৰ সুৰত আমি দুইজনে গান এটা বনাই ল'লোঁ নিজাকে আৰু। তাৰপিছত আমি মঞ্চ সেই গানটোকে গাই ফুৰোঁ আৰু। ৰাইজ কিন্তু ধৰিব লাগিব, ধৰিবনে? শুনা শুনা সভাসদ আমাৰ বচন হলো, আমাৰ বচন দেশৰে সমস্যাৰ কথা কহুৱে তীক্ষ্ণ